আপোনালোক সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। আজি আমি বনাবলৈ গৈ আছোঁ টুটি ফ্ৰুটি। সাধাৰণতে আমাৰ যিবোৰ তৰবুজ আহে, আমি সেই তৰবুজবোৰ খাই কিনে আমাৰ যিটো এই বগা যিটো আমাৰ অংশ, আমি এই বগা অংশটো পেলাই দিওঁ। কিন্তু আমি এই বগা অংশটো নেপেলাই আমি টুটি ফ্ৰুটি বনাব পাৰোঁ। প্ৰথমতে আমি ইয়াৰ ৰঙা অংশটো কাটি ল'ম ভালদৰে। ৰঙা অংশটো কাটি লৈছোঁ। এতিয়া ইয়াৰ সেউজীয়া অংশখিনি আমি কাটি ল'ম। আমি এনেদৰে গোটেইবোৰ আমি এনেকৈ কাটি ল'ম। আমাৰ এতিয়া ইয়াৰে ৰঙা অংশখিনি আমি উলিয়াই লৈছোঁ। লগতে আমাৰ এতিয়া সেউজীয়া যিখিনি অংশ আছিল আমি সেইখিনিও গুচাই লৈছোঁ। লৈ কিনে আমি এতিয়া ইয়াৰ সৰু সৰু টুকুৰা কৰিম। টুকুৰাটো দেখাই দি আছোঁ। আমি এতিয়া ইয়াৰ এনেকুৱা চাইজত গোটেইবোৰ টুকুৰা কৰি ল'ম। আমি এতিয়া এইবোৰ এনেকৈ সৰু সৰু আকাৰত আমি কাটি ল'লোঁ। আমি গোটেইখিনি আমি কাটি ল'লোঁ। আমি এতিয়া ইয়াৰ পিছত এইখিনি গৰম পানীত আমি দিম। আমি এতিয়া কেৰাহীত আমাৰ যোনখিনি আমি সৰু সৰুকৈ কাটি লৈছিলোঁ, আমি এইখিনি ইয়াত গোটেইখিনি বহাই দিম। আমি এতিয়া ইয়াত ডুব যোৱাকৈ আমি পানী দিম। আমি এতিয়া গোটেইখিনি ডুব যোৱাকৈ আমি পানীখিনি দি ল'লোঁ। আমি এতিয়া এইখিনি 10-15 মিনিটমান ৰাখিম। আমাৰ এইখিনি এতিয়া উতল আহিব আমি দিম, যাতে আমাৰ এই তৰমুজৰ যিখিনি আমাৰ কৰিলোঁ, এইখিনিত আমাৰ কালাৰটো অকণমান চেঞ্জ হৈ যায়। আমি এতিয়া এইখিনি 10 বা 15 মিনিট পিছত আমাৰ এতিয়া এইখিনি এনেকুৱা হৈছে। আমাৰ এইখিনি কোমল হ'ব লাগিব আৰু অকণমান কালাৰটো চেঞ্জ হ'ব লাগিব। তো আমাৰ এইখিনি হৈ গ'ল। এতিয়া আমি এইখিনি পানীৰ পৰা আঁতৰাই ল'ম। আমি তেনেদৰে গোটেইখিনি পানীৰ পৰা আমি আঁতৰ কৰি ল'ম। এতিয়া আমি পুনৰ কেৰাহীটোত আমি আগতে যিখিনি পানী আছিল আমি সেইখিনি পানী গুচাই ল'লোঁ। এতিয়া আমি এই কেৰাহীটোতে আমি চেনি দিম। এতিয়া মই এই চেনি লৈছোঁ। মই ইয়াত চেনি 1 কাপ লৈছোঁ। এতিয়া তাৰ জোখত আমি আধা কাপ পানী দিম। আমি এতিয়া এইখিনি উতল আহিবলৈ দিম। উতল অহাৰ পিছত আমাৰ যিখিনি তৰমুজ আছিল আমি এতিয়া সেইখিনি ইয়াত দি দিম। আমাৰ এতিয়া এইখিনি হৈ গ'ল। আমাৰ চেনিখিনি পূৰা ধুনীয়াকৈ গলি গৈছে পানীত। তাৰপিছত আমি এতিয়া গোটেইখিনি ইয়াত দি দিম। আমি এতিয়া এইখিনি ইয়াত উতল আহিবলৈ দিম, যাতে আমাৰ তৰমুজখিনিয়ে চেনিৰ পানীখিনি ভিতৰলৈ শুহি লয়, যাতে এইখিনি খাবলৈ মিঠা হয়। আমাৰ এতিয়া চেনিৰ পানীখিনি তৰমুজখিনি ভালদৰে উতলিছে। এতিয়া আমি এইখিনি ইয়াৰ পৰা নমাই থ'ম। আমি এতিয়া এইখিনি এনেদৰে দুটা বাটিত উলিয়াই লৈছোঁ। আমি এতিয়া ইয়াতে ফুড কালাৰ দিম। মোৰ এইটো অৰেঞ্জ কালাৰৰ ফুড কালাৰ হয়। মই ইয়াতে মিক্স কৰি ল'লোঁ। আপোনালোকে ইচ্ছা কৰিলে বেলেগ বেলেগ কালাৰৰ ফুড কালাৰ দিব পাৰে। মোৰ নাই কাৰণে মই অকল অৰেঞ্জ কালাৰটোহে দিছোঁ। আৰু মই এনেকৈ এটা বাটিত ফুড কালাৰ নিদিওঁ। তো মই এতিয়া এনেকৈ এইখিনি ৰ'দত শুকুৱাবলৈ দিম।
এদিন ৰ'দত শুকোৱাৰ পিছত এইখিনি যেতিয়া শুকাব, চেনিৰ পানীখিনি যেতিয়া শুহি ল'ব, তেতিয়া আমাৰ টুটি ফ্ৰুটি হৈ যাব। এয়া চাওক, মই টুটি ফ্ৰুটিখিনি এদিন ৰ'দত দি শুকালোঁ। এতিয়া আমাৰ এইখিনি ভালদৰে ধুনীয়া হৈছে আৰু আমাৰ কালাৰো বহুত ধুনীয়া হৈছে। দেখিবলৈ খুব সুন্দৰ হৈছে এইখিনি। এতিয়া আমি বহুত দিনলৈ এইখিনি ষ্ট'ৰ কৰি ৰাখিব পাৰিম। আপুনি পায়স বা কিবা কেক বনালে যদিহে ওপৰত গাৰ্নিচিঙৰ কাৰণে এইখিনি ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে দেখিলে যে আমি তৰমুজৰ পেলনীয়া অংশৰ ইমান ধুনীয়া বস্তু বনাব পাৰোঁ। ভিডিঅ'টো চাই যদিহে অলপমান হ'লেও উপকৃত হৈছে, তেতিয়াহ'লে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ।